So guys, আৰু মানে চেগুনবাৰীত থকা এখন হৈছে মেইন গেটখন পূজাৰ চাওক বহুত বেছি ধুনীয়া লাগিছে। Hey guys, নতুন এটা ভিডিঅ' সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই আছোঁ বৰ্তমান দুলীয়াজানত মানে যোৱাকালি আহিলোঁ দুলীয়াজানলৈ তো মানে পূজা চোৱা কথা আছিল মাঘেৰিটাত কিন্তু মাঘেৰিটাত পূজা চোৱা নহ'ল আহোঁতে অলপমান পূজা মণ্ডপটো দেখুৱাইছোঁ বাৰু আপোনালোকে ভিডিঅ' চাই গম পাব। তো দুলীয়াজানলৈ অহা কাৰণটো হ'ল কি ঘপককৈ এটা মানে ডিচিশ্যন এটা হৈ গ'ল মই ভবাই নাছিলোঁ মানে এনেকুৱা ডিচিশ্যন হৈ যাব বুলি। তো দুলীয়াজানত আছে মোৰ খুৰী আছে দাই আছে আৰু খুৰীহঁতৰ ল'ৰা ছোৱালী এনেকৈ আছে আৰু তো সিহঁতি মানে এটা ঘপককৈ প্লেনিং কৰিলে যে ফেমিলি ট্ৰিপ কৰোঁ বুলি যিহেতু পূজাৰ বতৰ হয় নাই পূজাত ফুৰিবলৈ যাওঁ ক'ৰবাত বুলি তো মোকো যোগাযোগ কৰিলে ভাবিলোঁ ময়ো এনেও কণ্টেণ্ট দিব পৰা নাই ভালেকেইদিন হ'ল বাহিৰৰ পৰা অহা পিছৰ পৰা মানে ভাল ভিডিঅ' দিয়াই হোৱা নাই পূজাতে বোলো অলপ ফুৰি আহোগৈ তো সেই বুলি ভাবি ঘপককৈ মানে ওলাই কিনে আহি দিলোঁ মই দুলীয়াজান যোৱাকালি আৰু দুলীয়াজানৰ পৰা আজি আমি যাবলৈ ওলাইছোঁ বৰ্তমান গুৱাহাটীলৈকে গুৱাহাটীৰ পৰা আকৌ ক'ত যোৱা হয় ভিডিঅ'টো চাই থাকিলে গম পাব ময়ো সিমান ভালকৈ গম নাপাওঁ ক'ত যোৱা হয় কিন্তু আজি গুৱাহাটীলৈ যোৱা হ'ব বুলি গম পাইছোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব মই এবাৰ পূজা মাঘেৰিটাত দেখুওৱা নহ'ল ভালকৈ তো গুৱাহাটীতে দেখুৱাম যি পাৰোঁ তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চ' গাইজ মই আহি পালোঁ মাঘেৰিটাত তো এতিয়া ইয়াৰ পৰা দুলীয়াজান গৈ আছোঁ ন ঘৰৰ পৰা তো এতিয়া পালোঁহি মাঘেৰিটাত আৰু মানে মাঘেৰিটাত এবাৰ বহুত বেছি ডাঙৰ পূজা পাতিছে তো আপোনালোকক অলপ মণ্ডপখন দেখুৱাম মানে পূজাটো দেখুৱাব নোৱাৰিম তো এতিয়া মানে মণ্ডপটোকে অলপ দেখুৱাই দিম আৰু কেনেকুৱাকৈ হৈছে মাঘেৰিটাত। চ' ৰাইজসকল মাঘেৰিটাৰ চেগুনবাৰী যোনখন পূজা হৈছে তাৰ মণ্ডপ হৈছে এইটো এইফালে দেৱী বহোৱা হৈ গ'ল আজি আৰু আছিলে 20 তাৰিখ চাওক মুখখন সেইকাৰণে ঢাকা আছে মই 20 তাৰিখৰ দিনা মানে যিহেতু দুলীয়াজান আহিছিলোঁ তেতিয়া মানে ভিডিঅ' কৰিছিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে আৰু ভিতৰৰ অংশখিনি এনেকৈ বহুত বেছি ভাল লাগিছে আৰু মই বাহিৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক লুকছটো চাওক বাহিৰৰ পৰা এনেকুৱা দেখিছে এই ৰাস্তাটো হৈছে ন এইটো হৈছে মেইন ৰাস্তা যোনটো নেকি আমাৰ ঘৰলৈ যোৱা হয় পেঙেৰিলৈ যায় এইটো ৰাস্তা মাঘেৰিটাৰ পৰা আৰু ৰাস্তাৰ মানে মাজতে এই পূজাখন পাতে এই ঠাইখিনিক চেগুনবাৰী ভেনামেল বজাৰ বুলি কোৱা হয় আৰু এইখন হৈছে মেইন গেট যোনখন নেকি চেগুনবাৰী তিনিআলিত বনাইছিলে আৰু বহুত বেছি ধুনীয়া লাগিছে এফালে কেদাৰনাথৰ মানে ডিজাইন কৰিছে এইফালে মহাদেৱৰ মূৰ্তি আঁকিছে লগতে কেদাৰনাথ চাওক কি বহুত বেছি ভাল লাগিছে আচলতে। তো আহি পালোঁ তিনিচুকীয়া ৰেলৱে ষ্টেচন আৰু আজি হৈছে 21 তাৰিখ যোনটো নেকি মাঘেৰিটা ক্লিপ দেখিছিলে সেইটো 20 তাৰিখৰ দিনা হয় মই সেইদিনাখন দুলীয়াজান আহোঁতে ভিডিঅ' কৰিছিলোঁ আৰু মোৰ লগত আছে দুজন ভাইটি এই ভাইটিকেইজনৰ ঘৰ হৈছে জয়পুৰ ডামৰূপৰ জয়পুৰ আমি টোটেল কেইবাজনো আছোঁ মই সকলোকে আপোনালোকক দেখাবলৈ অলপ চিনাকি কৰি দিছোঁ আৰু আমাৰ মানে খুৰীহঁত আছে তো এইফালে আমাৰ দাই আৰু খুৰী এইফালে দাইহঁতৰ ডাঙৰ ল'ৰাটো আছে সুমিত আৰু এইফালে সৰু ল'ৰাটোৰ মৃন্ময় আৰু এইফালে দাই খুৰী বহি আছে টোটেল আমি 7জন আছোঁ পোৱালিটোৰ লগত আৰু গোটেই 7জন আমি গৈ আছোঁ গুৱাহাটী পূজা চাম আপোনালোককো দেখুৱাম যিমান যেনেকৈ পাৰোঁ আৰু ক'ত যাওঁ সকলোবিলাক দেখুৱাই থাকিম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক ধুনীয়াকৈ। আসাম এক্সপ্ৰেছ নেকি ট্ৰেইনখনৰ নাম মানে তো আমি তিনিচুকীয়াৰ পৰা নিউ তিনিচুকীয়াৰ পৰা ট্ৰেইনত উঠিলোঁ আৰু এতিয়া নাহৰকটীয়ামান পামগৈ আৰু লগত আমি AC ক্লাছ বুক কৰিছিলোঁ গোটেইকেইটাৰ তো আমাক দিছে এটা ব্লেংকেট এখন ব্লেংকেট আৰু এটা গাৰু সেইকেইটা বাৰু ইউজ কৰা বেয়া ইমান ভাল নহয় লগত ভাল এইফালে দেখিছেনে বেডশ্বীট এখন দিছে আৰু প্ৰত্যেককে দিছে মানে এখন বেডশ্বীট আৰু এখন বেডশ্বীট আৰু এটা গাৰু কভাৰ দিছে সেইকেইটা বগা ভাল চাফাই দিছে বাৰু আৰু খাবলৈ কিবা দিয়ে না নিদিয়ে নাজানো বাৰু নিদিয়ে চাগে আৰু কি দিয়ে গম নাপাওঁ টিকেট 800 কিমান টকাকৈ পইচা নেকি এটাত আৰু AC ক্লাছ মানে নিউ তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈকে এই আৰু ট্ৰেইনখন মানে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে ডেইলি যায়।
আমি দুপৰীয়া আহাৰটো ভাতকে অৰ্ডাৰ কৰিছিলোঁ ট্ৰেইনত আৰু বহুত বেছি ধুনীয়াকৈ খানাটো দিছে মানে বহুত ট্ৰেইন জাৰ্ণি কৰিছোঁ কিন্তু এইখন ট্ৰেইনত যে ইমান ধুনীয়া খানা কেতিয়াও পোৱা নাছিলোঁ তো ফাৰ্ষ্ট টাইমৰ কাৰণে ট্ৰেইনত ইমান ধুনীয়া খানা পাইছোঁ আচলতে তো খুব বেছি ভাল লাগিলে সকলোখিনি বহুত বেছি টেষ্টি আছে খানা ভাতেই হওক বা চব্জি হওক এইফালে আমি মাছ অৰ্ডাৰ কৰিছিলোঁ মাছ কিন্তু বহুত বেছি ভাল আছে তো বহুত ভাল লাগিলে ভাতটো খাই মানে ট্ৰেইনত चाय गरम पानी चाय गरम के चाय कत हाँ oi itu subi deh tahan oi hebon nokoi tan nokoi deh minum oi minum tan nokoi ayo kota subi deh apa ada sama itu subi ase bisa kota nokoi deh तू ने बुलाया तूने बुलाया मिन भाई ओए कौन ना चाय गरम चाय गरम पानी ये चाय गरम पानी সো গাইছ গ'ল আমি এতিয়া মানে হোজাই পাৰ হৈছোঁ আৰু এইফালে পুৰা ওপৰত গোটেইখিনি বহি লৈছোঁ এনেকৈ আৰু আমাৰ পৰিয়ালটো ইমান উৎপাত কৰিছে ঐ মানে এবাৰ তলত এবাৰ ওপৰত এবাৰ তলত এবাৰ ওপৰত তেনেকুৱা কৰি আছে আৰু আমি প্ৰায় 10টামান বজাত গুৱাহাটী পামগৈ আৰু তাত ক'ত থকা হয় ক'ত কি খোৱা হয় সকলোখিনি দেখুৱাই থাকিম ভিডিঅ'টো চাই থাকিব লগতে কাইলৈ ক'ত যোৱা হয় ধামাকা হ'ব পুৰা ভিডিঅ' মানে এইকেইদিন গুৱাহাটীত পূজা দেখুৱাম বুলি ভাবিছোঁ ক'ত পাৰোঁ কেনেকৈ পাৰোঁ আমিতো নাজানো ফাৰ্ষ্ট টাইম আহিছোঁ তাতে পূজা চাবলৈ বুলি গুৱাহাটীলৈকে তো আপোনালোকে ভিডিঅ'টো চাই থাকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম তো গুৱাহাটী পামগৈ 10টা বজাত ভিডিঅ'টো চাই থাকক তো আহি পালোঁ গুৱাহাটী ষ্টেচন প্ৰায় 9টা মানে বাজিলে আৰু অৱধ আছাম এক্সপ্ৰেছ নামৰ যোনখন ডেইলি চলে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈকে সেইখনত আহিছিলোঁ আৰু বহুত বেছি ধুনীয়া ছাৰ্ভিচ খানা বহুত বেছি ভাল আৰু লগতে বৰ্তমান পালোঁ পল্টন বজাৰ আমি এতিয়া ইয়াতে হোটেল ৰুম বিচাৰি ল'ব লাগিব ক'ত থাকোঁ আপোনালোকক দেখুৱাম কেনেকুৱা ৰুম পাওঁ কেইটকাত পাওঁ ক'ত ভাত খাওঁ কি সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আৰু এইফালে আমি হোটেল নোলোৱা আগতে ভাত খাই লৈছোঁ যিহেতু বহুত টাইম হৈ গ'ল ভোক লাগিছে ইয়াতে এখন হোটেল পালোঁ তো ইয়াতে মানে পূৰা ভাত এইখিনি ভেজ হয় আৰু নন ভেজ কিবা চিকেন অৰ্ডাৰ কৰিব লাগিব অৰ্ডাৰ কৰিছোঁ মানে আহি পোৱা নাই তো গতিকে চাওক বহুত বেছি কিবা কিবি খাবলৈ দিছে ইয়াতো ভাতটো খাই বহুত বেছি ভাল লাগে চ' গাইছ আহি পালোহি গুৱাহাটী আৰু গুৱাহাটী মানে আহি পাই আমি হোটেল বিচাৰি ল'লোঁ পল্টন বজাৰ মানে বাছ ষ্টেণ্ডটোৰ পল্টন বজাৰ যোনটো বাছ ষ্টেণ্ড হয় তাৰ সন্মুখতে আছে চিটি প্লেচ নামৰ এখন হোটেলত আমি ৰুম লৈছোঁ দুটা আৰু আমি টোটেল 6জন আছোঁতো আমাৰ খুৰী আৰু দাই সিহঁতি ফেমিলি এটা ৰুম আৰু আমি 3টা এটা ৰুম মানে একে ইয়াতে এটা ৰুম লৈছোঁ প্ৰায় 1500মান টকা এটা ৰুম লৈছে এইফালে বাথৰুমটো দেখাই দিছোঁ অলপ এনেকুৱা ধৰণৰ ঠিকে আছে বাৰু বাকী এনেকুৱা সকলো মানে টিভি চিভি সকলোখিনি আছে দুটা ৰুম ছেমে সেইটো অলপ দেখাই দিম বাৰু আৰু এতিয়া অলপমান বাহিৰত গৈ আছোঁ সকলোখিনি দেখাই আছোঁ তো ভিডিঅ'টো সেইখনতে চাই থাকক এইটো ৰুমো একে এইফালে গ্লাছ আছে অঁ এইটো AC হয় নেকি টিভি আছেতো টিভি অলপমান ডাঙৰ আৰু বাকী ৰুমটো ছেম আৰু এনেকৈ আমাৰ তাতো সেইটো ৰুমতো আছে এনেকৈ গডৰেজ এটা কাপোৰ থ'বৰ কাৰণে তো এয়া হৈছে ৰিচিপশ্যন ইয়াত মানে অকল লিফ্টতে যাব পাৰে আহিব পাৰে তললৈ যোৱা মানে ষ্টেৰেদি যাব নোৱাৰে লিফ্ট এইফালে লিফ্ট